জীৱনত যদি কিবা আটাইতকৈ মূল্যৱান বস্তু থাকে তেন্তে সেয়া হৈছে সময়। ধন সম্পত্তি হেৰুৱালে পুনৰ উপাৰ্জন কৰিব পাৰি, কিন্তু এবাৰ পাৰ হৈ যোৱা সময় কেতিয়াও ঘূৰাই আনিব নোৱাৰি। সেইবাবে সময়ৰ সঠিক ব্যৱহাৰ কৰাটো অতি প্ৰয়োজন। সময় হৈছে পৃথিৱীৰ একমাত্ৰ সম্পদ, যাক কিনিব নোৱাৰি, ধাৰে ল'ব নোৱাৰি, জমা ৰাখিব নোৱাৰি। ধনী হওক বা দৰিদ্ৰ, সফল বা বিফল, সকলো মানুহেই একেই 24 ঘণ্টা সময় পায়। সফল মানুহ আৰু সাধাৰণ মানুহৰ মাজৰ পাৰ্থক্যটো সময়ৰ পৰিমাণত নহয়, সময়ৰ ব্যৱহাৰত হয়। সময়ৰ সঠিক ব্যৱহাৰেই সফলতাৰ প্ৰথম খোজ। সপোন দেখা সহজ, কিন্তু সপোন পূৰণ কৰিবলৈ সময়ৰ মূল্য বুজিব লাগিব। ধন হেৰুৱালে পুনৰ উপাৰ্জন কৰিব পাৰি, কিন্তু সময় হেৰুৱালে কেতিয়াও ঘূৰাই আনিব নোৱাৰি।